প্ৰকৃতিৰ ভূস্বৰ্গলৈ ৰূপান্তৰিত হৈছে অৰুণাচলৰ মায়দিয়া। কোমল বৰফেৰে আৱৰি ধৰিছে বাট পথ, গছ-গছনি, ঘৰ-দুৱাৰ সকলো। দূৰ দূৰলৈ কেৱল শুভ্ৰ এখন বৰফৰ চাদৰ। বৰফৰ এই সৌন্দৰ্যই মায়দিয়ালৈ আকৰ্ষিত কৰিছে অসমৰ বহু পৰ্যটকক। শদিয়া পাৰ হৈ অৰুণাচলৰ ৰয়িঙৰ পৰা মাত্ৰ 40 কিলোমিটাৰ নিলগত থকা মায়দিয়াত এতিয়া ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ বাইক আৰোহী তথা পৰ্যটকে। প্ৰকৃতিৰ এই বিনোদীয়া পৰিৱেশে স্বাভাৱিকতেই টনকিয়াল কৰিছে চুবুৰীয়া ৰাজ্যখনৰ পৰ্যটন ব্যৱস্থাকো। অৱশ্যে বৰফৰ এই সৌন্দৰ্যই বিপদো সমানে কঢ়িয়াই আনিব পাৰে। একচুৱেলি ক'ব গ'লে অতি সুন্দৰ মনোমোহা পৰিৱেশ, প্ৰকৃতিৰ অতি মনোৰম পৰিৱেশ। আপোনালোকো আহিব পাৰে। ৰয়িঙৰ পৰা মাত্ৰ 50 কিলোমিটাৰ আঁতৰত অৱস্থিত, অসমৰ নিচেই কাষতে। আৰু ক'ব গ'লে ইমান ধুনীয়া এটা পৰিৱেশ। প্ৰায় মাৰ্চ মাহৰ প্ৰথম সপ্তাহলৈকে এনেকৈ স্ন'ফল হৈ থাকে, বৰফ পৰি থাকে। ইয়াৰ পৰাতো আজি ভিৰ, যিহেতু ছানডে, ইয়াৰ পৰা প্ৰায় 6 কিলোমিটাৰ আঁতৰত মায়দিয়াৰ মেইন পাছটো আছে, কিন্তু গাড়ীৰ যিহেতু ভিৰ, ইয়াতে আমাৰ ইমান বৰফ একদম আনকমফৰ্টেবল ফিল হৈছে। আজি ছানডে যিটো বহুত ডাঙৰ মানে মানুহবিলাক চব ইয়াতে ভিৰ কৰিছে। আমি ৰয়িঙৰ পৰা আহিবলৈ এতিয়া 2 ঘণ্টা টাইম বেছি লাগি গৈছে। মানে বৰফ চাবলৈ আহিছিলে? বৰফ চাবলৈ আহিছিলোঁ। তাকে স্ন'টোতো পূৰা একদম ৰাস্তা পূৰা বেছি পৰি গৈছে। এবাৰ আহিবলৈ মানে আগলৈ যাবলৈ পৰা নাই। পৰ্যটকক নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত থাকি অভিজ্ঞ চালকৰ সহায়তেহে মায়দিয়া ভ্ৰমণৰ বাবে আহ্বান জনোৱা হৈছে।